বান সেয়েহে বৈ থাকে সাহসৰ বান। আজি সভাৰ সভাপতি মহোদয় তথা মঞ্চত উপবিষ্ট শ্ৰদ্ধাবৃন্দ, লগতে অসমৰ বিভিন্ন অঞ্চলৰ পৰা অহা শ্ৰদ্ধাৰ কবি সাহিত্যিকসকল আৰু কলমৰ পাৰত সাহিত্য সংস্কৃতি সমন্বয় মঞ্চৰ চতুৰ্থবাৰ্ষিক অধিৱেশনৰ প্ৰমুখ বিষয়ববীয়াসকল, পোনপ্ৰথমে মোৰ কবিতা পুথিখন উন্মোচন কৰিবলৈ সুযোগ দিয়া কলমৰ পাৰত সাহিত্য সংস্কৃতি সমন্বয় মঞ্চৰ সমূহ সদস্যবৃন্দৰ লগতে মোক উৎসাহিত কৰা বন্ধুবৰ্গ, পৰিয়াল তথা স্বৰ্ণশা ৰাণী সাহিত্য সভাৰ বিষয়ববীয়াসকলৰ শলাগ লৈছোঁ। আচলতে আমি জীৱনৰ সিদ্ধান্ত লোৱাৰ আগতে বেছিভাগ আনৰ কথা ভাবোঁ, আনে কি ক'ব, আনে কি বুজিব, সেইটো বেছিকৈ গুৰুত্ব দিওঁ। তাৰ ওপৰত ভিত্তি কৰিয়ে মানে আমি যে নিজৰ মনটোৰ কথা শুনিব লাগে বা নিজৰ আত্মাটোৰ কথা শুনিব লাগে, সেই মনটোকে মই আত্মাৰ নাম দিছিলোঁ। সেই ওপৰত ভিত্তি কৰিয়ে মই লিখিছিলোঁ মই তোমাৰ নিস্বাৰ্থ আত্মা। মানে আমাৰ আত্মাটোৱে আমাক কেনেকৈ কথা কয় বা কেনেকৈ বাট দেখাব পাৰে, তাৰ ওপৰত ভিত্তি কৰি লিখিছিলোঁ মই তোমাৰ নিস্বাৰ্থ আত্মা। আৰু তাৰ লগত সংগতি ৰাখিয়ে মই আকৌ কেইটামান কবিতা লিখিছিলোঁ। প্ৰায় 42টি কবিতাৰে সাহিত্য পথাৰত মই প্ৰথমবাৰৰ পৰা খোজ পেলাইছোঁ সেই আপোনাৰ মই তোমাৰ নিস্বাৰ্থ আত্ম কবিতা পুথিখনৰ জৰিয়তে। গতিকে ইয়াত ভুলভ্ৰান্তি বহুতো হ'ব পাৰে, গতিকে পাঠক সমাজে যাতে আঙুলিয়াই দি গঠনমূলক সমালোচনাৰে যাতে মোক উৎসাহিত কৰে তাৰ আশা কৰিছোঁ। এটা মই কবিতা আবৃত্তি কৰিব ওলাইছোঁ মোৰ নিজৰ পুথিখনৰে। কবিতাটিৰ শিৰোনাম হ'ল বিধ্বস্ত অনুভৱ, পেজ নম্বৰ 23। কবিতাৰ শিৰোনাম বিধ্বস্ত অনুভৱ। অস্পৃশ্যতাই অবিশ্বস্তৰ শাস্তি হেতু বৰ্তমান থাকিব অন্তহীন সত্তা যেন লাগে। মুখেৰে কৰা নিৰস্ত প্ৰসাদ অমায়িক দৃষ্টিৰে ধৰিব নোৱাৰি অনৃতনাদ, প্ৰতিপদে বিশ্বাসৰ ইতিকিং কৰা যেন লাগে। বিশ্বাসৰ প্ৰয়োজন সকলোতে আছে, সেয়া হওক বন্ধুত্ব, প্ৰেম নতুবা তেজত। কেতিয়াবা অসুৰক্ষিত বোধ হয়, মুখা খোলা মুখবোৰ যেন সহজ নহয়। বিৰক্তি হয় দুষ্ট চকুৰ স্বাৰ্থ দৃষ্টিৰ মাজত। আমি দলিয়াই দিয়া অপশব্দবোৰে কাৰোবাক কিমান গভীৰতালৈ আঘাত কৰিব পাৰে এবাৰ ভাবি চাওঁ জানো। নিষ্ঠুৰতা কিয় বিধ্বস্ত নকৰে নাজানো, অতিষ্ঠ হৈ ঘূৰি ফুৰা কোমল অনুভৱবোৰে। আশ্বস্ত নহয় এয়া যেন এক অস্বস্তি, মুখত হাঁহি লৈ বুকুত আশংকাৰ বন্তি। প্ৰবঞ্চনাৰ পথত আছে দ্ৰুতগতি, বাছনি কৰে অধিকাংশই চাই পৰিণতি। সেইবাবে বাজি থাকে নিতৌ অপৰাধৰ কিংবদন্তি। ধন্যবাদ। ডক্টৰ নৰেন হাজৰিকা। তেখেতৰ পিতৃও উপস্থিত আছে বুলি আমি গম পাইছোঁ, গতিকে তেখেতৰ পিতৃকো আমি আমাৰ মঞ্চত বিচাৰিছোঁ। ৰাকেশ তালুকদাৰৰ পিতৃ। তেখেতৰ ভগ্নীও আছে, ভগ্নীয়ে বটল লোৱাত সহায় কৰিছে। একো নাই, পুনৰবাৰ আমি ৰাকেশ তালুকদাৰ আৰু তেখেতৰ পিতৃক আমি আমাৰ পৰিয়ালৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ আৰু পিতৃক সেৱা জনাইছোঁ।